दिनै मुलुगनां मोसा सान गुबुन गुबुन ओनसोलफोरजों लोगोसे मानास माहारियारि हाग्रामायावबो मुलुगनां मोसा सानखौ खुंफुङो। मानास माहारियारि हाग्रामायाव मोनसेनि उनाव मोनसे सोमावसारनाय हाबाफारि सोलिबाय थानायनि गेजेरावबो दिनै मुलुगनां मोसा सान फालिनायखौ नुनो मोननाय जादों। मुलुगनां मोसा सानजों लोब्बा लाखिनानै मानास माहारियारि हाग्रामायाव हाबग्रा लामानि नैथि गेटनिफ्राय सेथि गेटसिम हानजा सुनाय हाबाफारि लानाय जायो। लोगोसे बिफां फुलि गायनाय हाबाफारिखौबो खुंनाय जायो। बिफां फुलि गायनाय हाबाफारियाव बाहागो लानानै बासबारि रेन्जनि रेन्जार बाबुल ब्रह्मआ बिफां फुलिखौ गायजेनो। बे हाबाफारियाव गुबुन गुबुन गोबां दोलो आफादनि दैदेनगिरिफोराबो बाहागो लानानै बिफां फुलि गायो। मानास माहारियारि हाग्रामायाव गासै 50निबो बांसिन मोसा दङ आरो थांनाय बृहस्पतिबार खालि मोनाबिलियाव मासे गान्दा फिसा जोनोम मोनदों होनना मानास माहारियारि हाग्रामानि बासबारि रेन्जनि रेन्जार बाबुल ब्रह्मआ फोरमायो। जी कर बृद्धि सिद्धांत জাননী এখন প্ৰেৰণ কৰিছিল তাৰ প্ৰতিবাদত আমি আজি প্ৰায় এমাহ ধৰি আমি প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ, কিন্তু যোৱা দুদিন ধৰি আমি যি এটা ইতিবাচক এটা ইংগিত এটা পাইছোঁ, যাৰ বাবে আমি আমাৰ আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীটো আমি শান্তি সমদলত ৰূপান্তৰ কৰি আজিৰ এই বিশ্ব ব্যাঘ্ৰ দিৱস হিচাপে আমি উদযাপন কৰিছোঁ। আৰু আজি বিশ্ব ব্যাঘ্ৰ দিৱস হিচাপে আমাৰ বন বিষয়া মহোদয়ে আজিৰ শান্তি সমদলটো উদ্বোধন কৰে। আৰু লগতে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আছিলে। ইয়াতে আমাৰ মানাহৰ লগত দাঁতি কাষৰীয়া যিসমূহ ৰাইজ জড়িত হৈ আছে, তেওঁলোকে আজিৰ এই শান্তি সমদলত অংশগ্ৰহণ কৰাৰ লগতে তেওঁলোকে মানাহত উন্নতি কৰাৰ বাবে আমি গোটেইজাকে সংকল্পবদ্ধ হৈছোঁ আজিৰ দিনত। আজিৰ কাৰ্যসূচীটো 14টা সংগঠনৰ সন্মিলিত যিটো গ্ৰেটাৰ মানাছ কনজাৰভেশ্যন এণ্ড টুৰিজম ডেভেলপমেণ্ট ছ'চাইটি, তাৰ পৰা আজিৰ কাৰ্যসূচীটো লোৱা হৈছিলে। আৰু ইয়াত বিভিন্ন ধৰণৰ দল সংগঠন, মানাহৰ লগত জড়িত হৈ থকা আমাৰ স্বেচ্ছাসেৱী সংগঠনৰ লগতে লজ এছ'চিয়েশ্যন, জিপচি এছ'চিয়েশ্যন, জীপ ড্ৰাইভাৰ এছ'চিয়েশ্যন আৰু গাইড এছ'চিয়েশ্যনৰ সকলো বিষয়ববী আৰু সদস্যসমূহ আজিৰ এই কাৰ্যসূচীটোত অংশগ্ৰহণ কৰিছে। আজি ব্যাঘ্ৰ দিৱস আমি পালন কৰিলোঁ গ্ৰেটাৰ মানাছ কনজাৰভেশ্যন এণ্ড টুৰিজম ডেভেলপমেণ্ট ছ'চাইটিৰ পৰা। আচলতে ব্যাঘ্ৰ দিৱস হিচাপে ৰাতিৰ ভিতৰত সিদ্ধান্ত কৰা হ'ল। আমাৰ যি গণতান্ত্ৰিক আন্দোলনত যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি আমাৰ প্ৰতিবেদন চাই যি সিদ্ধান্ত গ্ৰহণ কৰিলে আমাক সঁহাৰি জনালে, তেখেতক ধন্যবাদ দিলোঁ। আৰু তাৰ পৰিৱৰ্তে আজি গণতান্ত্ৰিক আন্দোলন প্ৰতিবাদী কাৰ্যসূচীৰ পৰিৱৰ্তে আমি ব্যাঘ্ৰ দিৱস পালন কৰিলোঁ। আৰু আমি একচুৱেলি প্ৰতি বছৰে পালন কৰোঁ। আন্দোলনৰ কাৰণে আমি আগতীয়াকৈ সিদ্ধান্ত লোৱা নাছিলোঁ। আৰু যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো হস্তক্ষেপ কৰিলে, BTC চৰকাৰে যিটো নিৰ্দেশনা হৈছে তাৰ ওপৰত, আৰু আমাৰ যিটো দাবী আছিলে যে ডাইৰেক্টৰ ছাৰক ট্ৰেন্সফাৰ কৰা আৰু যিখন উইথড্ৰ কৰা, এইটো আনঅফিচিয়েলিটো নিৰ্দেশ দিছে আৰু এইটো কাৰ্যকৰী হ'ব বুলি আমি আশাবাদী। সেইকাৰণে আমি আন্দোলনৰ কাৰ্যসূচী স্থগিত ৰাখিলোঁ। আৰু আজি এই মিডিয়াৰ জৰিয়তে মই এটা কথা ক'ব বিচাৰোঁ। আমি ইয়াতে মোৰ এক্সপিৰিয়েঞ্চৰ পৰা মই 16 বছৰ ধৰি কাম কৰি আছোঁ। কোনো দিনে কোনো অসমৰ কেবিনেট মিনিষ্টাৰে ইয়াতে মানাছ আনুষ্ঠানিকভাৱে অ'পেনিং নকৰে। আৰু আজি মই এই মিডিয়াৰ জৰিয়তে মই মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাম যে অহা যি 1 তাৰিখ অক্টোবৰত মানাস অ'পেনিং কৰিব, মাননীয় মুখ্যমন্ত্ৰীৰ দ্বাৰাই যেন আমাৰ মানাসটো পৰ্যটকৰ কাৰণে মুকলি হয়, তাৰ বাবে মই অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়। হয়, আজি বিশ্ব ব্যাঘ্ৰ দিৱসৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আজিৰ দিনত আমাৰ এটা গ্ৰেটাৰ মানাছ কনজাৰভেশ্যন এণ্ড টুৰিজম ডেভেলপমেণ্ট ছ'চাইটিৰ এটা প্ৰতিবাদী কাৰ্যসূচী আছিলে, কিন্তু আমাক এই মানাসৰ যোনটো নেকি এটা সহানুভূতি আমি পাইছোঁ মুখ্যমন্ত্ৰীৰ জৰিয়তে, যাৰ কাৰণে আমি এই কাৰ্যসূচীটো আমি ব্যাঘ্ৰ দিৱস হিচাপে উদযাপন কৰিলোঁ। আৰু আমাৰ এটা সমদল উলিয়ালোঁ, আৰু সমদল উলিয়াই আমি এটা আশা ৰাখিছোঁ আগন্তুক যোনটো নেকি আমাৰ কাৰ্যসূচী আছিলে, সেই কাৰ্যসূচীটো খন্তেকীয়াৰ কাৰণে আমি স্থগিত ৰাখি আমি ইতিবাচক দিশত অলপ আলোচনাৰ মাধ্যমত আমাৰ সমাধানটো বিচাৰিছোঁ। আৰু যদি সমাধান হয় তেতিয়াহ'লে আমাৰ গোটেই অসমৰ কাৰণে বা পৰ্যটকৰ ক্ষেত্ৰত যথেষ্টখিনি ভাল হ'ব বুলি আমি আশাবাদী।